গুড মৰ্নিং এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আমি সকলো ভালে আছোঁ। আৰু আজি আমাৰ খুৰাৰ ছোৱালীটোৰ 4 দিনীয়া গা ধোৱা, তো সেয়াই আৰু চব যা যোগাৰ হৈ গ'ল বাৰু। এনেই বহি আছোঁ আমি ওলাই মেলি, সেয়াই আৰু আজি এনেই ধুৱাইহে থ'ব, মানে খানাটো পিছত দিব পাৰিলে দিব আৰু তো সেয়াই আৰু আজি অকণমান ভিডিঅ' কৰি থৈ দিওঁ বুলি ভাবিছোঁ, স্মৃতি অকণমান ৰাখি থওঁ আৰু সেয়াই। এয়া আমাৰ খুৰাহঁতৰ গৰুকেইটা এনেকৈ আছে। আমাৰ কুকুৰটো ভাইটিয়েটো কুকুৰ আনি থৈ দিছে। এয়া আমাৰ দাদাৰ ছোৱালীকতো খাই ক হাই। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই যাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এই আমাৰ ৰিধি ক'ত গ'ল? ৰিধি আমাৰ এইফালে হাই বুলি কোৱা। অঁ, এইবাৰ কি পিন্ধিছা? এইবাৰ কি পিন্ধিছে আমাৰ ৰিধিছা? কাণফুলি পিন্ধিছা, কাণফুলি কৈ দিয়া হাই বুলি কোৱা। হাই, ভালে আছে? ভালে আছে। খবৰ কেনে? ঠিক আছে তেন্তে ভিডিঅ'টো শেষলৈকে চাব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এইফালে চব্জি কাটি আছে, অলপ মানুহখিনিক ভাত খুৱাব। আৰু এয়া কলগছ পুতিছে, মানে তাতে তাইক ধোৱা হ'ব। আৰু সেইফালে এনেকৈ মানুহ চানুহ বহা মেলা এইবিলাক আৰু এনেকৈ অলপ সৰু সুৰাকৈ। এইটো আমাৰ পেহী হয় আৰু এইটো মাহী, ক'ৰবাত যাব ওলাইছে। ৰান্ধনী দুটাক ঠাণ্ডা খোৱা, বিৰাট গৰম, ঠাণ্ডা আনিব যাই আছে, ঠাণ্ডা আনিবলৈ যাই আছে। যা আমাকো খোৱা। আমি যাওঁ, বাই বাই। আমাৰ ইদিনাক চাবা দেই। চাম চাম। এইফালে ভাত বনাই আছে, আৰম্ভ কৰিছে আৰু ভাত বনাবৰ কাৰণে। এয়া জাপা আনিছে, এতিয়া আৰু বৌয়েকে বৰি আছে, জাপা বৰি আছে আৰু অলপ পাছতে ধোৱা হ'ব। এইফালে ধুৱাবৰ কাৰণে কইনা আনিলে আৰু কলগছৰ তলত বহুৱাইছে, এতিয়া ধুৱাব বৌয়েকহঁতে। মোৰ বৌ আৰু মোৰ ভাই বোৱাৰী, তাইৰ বৌয়েক নিজৰ, বৌ আৰু যোন জাপা, যি ঘৰৰ জাপা নিছিল সিহঁতৰ পৰা এজনী লাগে, 3জনী মিলি ধুৱাব। এতিয়া কলগছডাল মানে ধোৱা কলগছডাল মানে উঘালিব লাগে আৰু উঘালি পেলাই দিব লাগিব। তো সিহঁতে উঘালি আছে, মিঠাতেল সানি থৈ দিছিলে ভণ্টিয়েতো উঘালিব পৰা নাই। এইফালে চাবোন দি ধুব আৰু উঘালি দিব আৰু এইবিলাক কৰি আছে। তো এনেই ভাল লাগিছে বাৰু, ধেমালি হয় ইয়াতে এনেই আমাৰ ইফালে, তো বহুত ভাল লাগে সেয়াই আৰু।
এইফালে আৰু ধোৱাৰ পাছত ৰাইজৰ মাজত আৰু এনেকৈ বুঢ়ীকেইটাৰ মাজত এনেকৈ বহাই কিবা আদ দিয়া বুলি কয় আৰু আমাৰ এইফালে চাউল তাউল দগৰি বনিবিলাক এনেকৈ ছটিয়াই দিব লাগে। তো সেয়াই বৌ কৰি আছে, সেয়া বৌ কৰিব আমাৰ নতুন বৌ আৰু মানে ডাঙৰ দাদাৰ বৌটো লগতে বিয়া গৈছিল যে সেইজনী বৌ আৰু সেয়া কৰি আছে। এয়া বিহুৰ ছোৱালীটো দাঙি আনিছে এইফালে মানে ঘৰৰ সন্মুখত ঘৰত সোমোৱাৰ আগত এনেকৈ চাকি ভাঙিব লাগে আৰু আমাৰ সেইফালে চাকি কেইটা টুকুৰা হয় আৰু তাকে চাব। তো সেয়ে তাই ভাঙি মানে এনেই সৰু সৰু বহুত হৈছে বাৰু গুৰগুৰীয়া, কিন্তু এনেই ডাঙৰ 3টা টুকুৰা হৈছে। তো সেয়াই আৰু পিছত কিবা এনেকুৱা নিয়ম আছে আৰু মই ইমান নাজানো। ভগৱান এইখিনি নধৰে, এইখিনি হেনৰে মেইন টুকুৰাকেইটা। এয়া আৰু আইসকলৰ মাজত অকণমান এনেকৈ সজাই পৰাই চাদৰ মেখেলা পিন্ধাই অলপ বহাই লয় আৰু বহাই লৈছে। এইফালে নাম মানে কিবা কিবি কৰি আছে আৰু এয়া ভাত খুৱাই আছে। আধি ভাত খোৱা হৈ গ'ল আৰু এনেই আৰু বাকী অলপ অলপকৈ খাই আছে, আধাখিনি হৈ গ'ল। ভাত দি আছে, আমি খোৱাই নাই, আমি দেৰিকৈ খাম, খাওঁ হ'লে। এয়া আমাৰ কইনাজনী, কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে। আৰু সৰু ছোৱালী, তো আমাৰ খুৰাহঁতৰ ভিতৰত মানে আমাৰ দেউতাহঁতৰ ভাগহঁতৰ ভিতৰত চবচে তাই সৰু। সেয়াই আৰু ভাল লাগছে না এতিয়া তাইক নিব ওলাইছে, জাপা ৰাখে আৰু তাত ধোৱাৰ দিনাখনে যিমান দিন নিৰাম খাব লাগে মানে সেইটো নিৰামটো তাহাঁতৰ ঘৰত খাব লাগে। তো সেয়াই তাইক নিব ওলাইছে। দিনত দিনে আহিব পাৰে, কিন্তু ৰাতি তাতে খাই থাকিব লাগে আৰু সেয়াই নিব ওলাইছে।